Tata dia, tata. Brilliant. নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আকৌ আহিলোঁ আজি আপোনালোকৰ কাষলৈ আন এটা ভিডিঅ' লৈ। সেই একেবোৰ কথা আৰু একেবোৰ চিন্তাৰে মানে ক'ত যাম, কি কৰিম, কি খাম, গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজি ওলালোঁ বজাৰলৈ। জানে মানুহৰ খোৱা মন আৰু ৰুচি সদায় সলনি হৈয়ে থাকে। আজি এইটো নাখাওঁ বোলে, কালি সেইটো খাওঁ। গতিকে ব'লক আজিও যাওঁ এটা বেলেগ বস্তু বিচাৰি। চাচা এইটো কৈ দিয়া বন্ধুসকল, আজি বিচাৰি আহিছোঁ বজাৰত লোকেল মুৰ্গী। মানে বহুত দিন হ'ল মুৰ্গী খোৱাই নাই। গতিকে ব'লক চাওঁ কোনফালে পাওঁ মুৰ্গী। এয়া মুৰ্গী বজাৰ। এই মুৰ্গী চাব আহিছিলোঁ। মুৰ্গী লাগে লোকেল। কেনেকৈ ৰাখে কেজি? ছোট ছোট লাগে। ঠিকই আছে তো, আজকের হিসেবে দাম হিসেবে দাম কম হয়েছে, তো অন্য দিনের দাম হিসেবে তো বেশি হলো। মুৰ্গী কেনেকৈ চলায় ভাই কাটা তো চলছে আর কি শাখা লোকাল নাকি? লোকাল লোকাল তুই নিলি বানাবি। অলপ লং দিছিলোঁ। অঁ ঠিক। আৰু গোলমৰিচ 10 টকা দিবি হা? নাই নাই, অন্য জেগাত। চব বন্ধুসকল, বজাৰ কৰিম বুলি উঠিছোঁ এতিয়া ৰুমলৈ। চাওক দুইটা মোনা বজাৰ কৰিছোঁ। বন্ধুসকল, আহি পালোঁ দিয়ক ৰুম। জেঠৰ ৰ'দে একেবাৰে ভালকৈ পৰি পঠালে। উপায়টো নাই, বজাৰ কৰিবই লাগিব। বজাৰ দিনত সপ্তাহৰ মূৰত বজাৰটো ৰাখে। চাওক বজাৰ। চব বন্ধুসকল, এইকণ হৈছে আজি অনাৰ মুৰ্গী মাংসকণ। এইকণতে 320 টকা লৈছে। উপায়টো নাই, নিজে পালিব নোৱাৰিলেতো দাম ভৰিবই লাগিব খাব বিচাৰিলে। আৰু এয়া ৰান্ধিবৰ কাৰণে ৰেডি কৰা হৈছে। পিঁয়াজ, নহৰু, কেঁচা জলকীয়া কাটি লোৱা হৈছে। কোনো স্পেচিয়েল ৰেচিপি বুলি নহয়, আমি সাধাৰণতে যেনেকৈ খাওঁ তেনেকৈ ৰান্ধিব। গতিকে কেনেকৈ ৰন্ধা হয় এইবিলাক বাৰু নেদেখাওঁ। Tata dia, tata. Brilliant. So বন্ধুসকল, আমি বহিছোঁ দুপৰীয়া আহাৰ গ্ৰহণৰ কাৰণে। এয়া চাওক আমাৰ ছানডে স্পেচিয়েল ডিছ, একেবাৰে সাধাৰণ। আৰু গ্ৰেভি খাই ভাল পাওঁ, সেইকাৰণে চিকেনখিনি এই ধৰণে ৰান্ধিবলৈ ক'লোঁ। আৰু লগত এয়া নেমু লৈছোঁ, আৰু গৰমৰ কাৰণে তিয়ঁহ খাই ভাল পাওঁ, আগতে তিয়ঁহ লৈছোঁ। চ' বন্ধুসকল, খোৱা সময়ত আৰু বেছি কথা কৈ নাথাকোঁ। গতিকে আজিলৈ আহিছোঁ এই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে।
ধন্যবাদ।